কিনো পেপে কৰি আছে সেইটো শুনি শুনি আৰু অশান্তি লাগি গৈছেগৈ আৰু পাই। আজিকালি মোবাইলটো চাবই নোৱাৰি, ইনষ্টাগ্ৰামটো খুলিলে সেইটোকে ওলায়, আকৌ ফেচবুক খুলিলেও পেপে, হোৱাটছআপতো চবৰে ষ্টেটাছ চাবই নোৱাৰি পেপে। ইছৰাম কি চাবা আৰু চাই চাই আমনি লগা হৈছেগৈ। কি কবি আৰু মোৰ কিবা এইটো ভালেই নাপাওঁ বাৰু, কিন্তু হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰ চাই মানে অন কৰিলেই সেইটো ভিডিঅ'ই আৰু সেইটো দেখিলে আৰু মানে মনলৈ বেলেগ গান নাহে আৰু সেইটোকে আহে পেপে সেইটোকে, সেইটো কাৰণে গাই থাকোঁ আৰু। বেলেগ গান গাম বুলি ভাবোঁ আকৌ মনৰ পৰা মানে বেলেগ গান নোলাই নাহে, কিবা এটা গাম বুলি ভাবোঁ আকৌ সেইটোৱে আহি যায়। পাই তোৰ মুখখনতো লগাম লগাবি আৰু পাই, মোক শুনি শুনি বেয়া পাইছোঁ। সেইসোপাকে চাই থাকোঁ কাৰণে মানে ইনষ্টাগ্ৰামত, ফেচবুকত এইবিলাকত সেইসোপা ওলাই থাকে কাৰণেই মোবাইলটো নোচোৱা হৈ এডোখৰত বহিবলৈ আহিছোঁ। আকৌ তোৰ সেইটোকে ধৰিছেনে, নেগাবি আৰু পাই। তাকে বাৰু এইবোৰ বাদ দে, কালি ফাকুৱা কেনেকৈ গ'ল? তইতো আমাৰ ফালে নাহিলি কালি। কিনো কবি আৰু কালি ফাকুৱাৰ কথা, কালি ফাকুৱা নেখেলিলোঁ আৰু ঘৰতে সোমাই থাকিলোঁ। তই আকৌ আমাৰ এইফালে আহিবি বুলিহে ভাবিছিলোঁ, কালি আমাৰ এইফালে পূৰা খেলিলোঁ ফাকুৱা। কিনো ক'ম আৰু মোৰ কথা, ভেলেণ্টাইন ডে দিনাখনেই আৰু তাইক বস্তু চস্তু দি থৈ আহিছিলোঁ, সেই গিফ্ট চিফ্টবোৰ। তাই আৰু বেলেগৰ হৈ গুচি গ'ল আৰু সেইদিনাখনেই, বেলেগৰ হ'লি হৈ গ'ল আৰু সেইদিনাখনেই পলাই গ'ল তাই। এতিয়া আৰু মইনো কাক খানিম আৰু ফাকুৱা, সেইটো কাৰণে ফাকুৱা খেলিবলৈ মন চন নগ'লে আৰু ঘৰতে সোমাই থাকিলোঁ। অঁ তেনেকুৱাহে হ'ল মানে, তাৰপিছত মোক কোৱাই নাছিলে। কিনো ক'ম আৰু সেইবোৰ কথা, কি বুলিনো ক'ম, সেইটো কাৰণে কাকো কোৱা নাই। তোৰ এতিয়া গাৰ্লফ্ৰেণ্ড নাই ভালেই দে, বিন্দাছ থাকিব পাৰ। মোৰ জানি কি চাবা, তাই ফেচবুকৰ পাছৱৰ্ড বিচাৰিব, ইনষ্টাগ্ৰামৰ বিচাৰিব, কি চাবা, তাইৰ কাৰণে মই ভালকৈ মোবাইলটো চাবলৈ নাপাওঁ। চেনি খাব নোৱাৰি আৰু তেনেকুৱা গাৰ্লফ্ৰেণ্ড থাকিলে।